হেল্ল' অসম, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এছামিজ এক্সাম গেজেটলৈ। আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ DHS DME গেট 4ৰ কমন কুৱেশ্যন টেষ্ট পেপাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো আমাৰ প্ৰথম সিৰিজ। ইয়াৰ পিছত প্ৰথম সিৰিজৰ ইংৰাজী, ৰিজনিং, মেথছ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হ'ল ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ব্ৰিক্সৰ মুখ্য কাৰ্যালয় চীনত অৱস্থিত। মাণ্ডি কোনখন ৰাজ্যৰ নৃত্য? মাণ্ডি গোৱাৰ নৃত্য। কাইৰো চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? কাইৰো চহৰ নীল নদীৰ পাৰত অৱস্থিত। আপোনালোকে এইটো ভালদৰে চাই ল'ব, বহুতে এইটো ভুল কৰে, টাইগ্ৰিছ লিখি থৈ আহে, আপোনালোকে এইটো ভালদৰে চাই ল'ব। হাইডাংগীত কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত? হাইডাংগীত সোণোৱাল কছাৰীৰ মাজত প্ৰচলিত। ভিডিঅ'টোত 4টা অপশ্যন আছে, কিন্তু 4টা অপশ্যনৰ মই শুদ্ধ উত্তৰটোহে কৈ গৈছোঁ, আপোনালোকে শুদ্ধ উত্তৰটোহে চাই যাব। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইক চিটি অফ 7 হিলছ বুলি কোৱা হয়? চিটি অফ 7 হিলছ বুলি কিমানটা ক্লাছিকেল ডেন্স আছে? ভাৰতবৰ্ষত 8টা ক্লাছিকেল ডেন্স আছে। এইবাৰ এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে কৈছোঁ, কাৰণ SI পৰীক্ষাত ভাষাৰ কিমানটা আহিছিল ভাৰতৰ সেইটো সুধিছে, হয়তো এইবাৰ টেন্সৰ কথাটো আহি যাব পাৰে, সেইকাৰণে আপোনালোকে এইটো ভালদৰে চাই ল'ব। বেদৰ অন্য এটা নাম হ'ল শ্ৰুতি। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন? শ্ৰী ৰাজা গোপালচাৰী। এ প্ৰেজেছ টু ইণ্ডিয়া কোনে লিখিছিল? এইখন ইয়ম ফাষ্টাৰে লিখিছিল। আপোনালোকে কমেণ্ট বক্সত ক'বচোন গোলামগিৰি কোনে লিখিছিল। নেক্সট কুৱেশ্যন, ৰংগস্বামী কাপ কিহৰ লগত জড়িত? ৰংগস্বামী কাপ হকীৰ লগত জড়িত। সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি? সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম হৈছে বাইবেল। সৌৰজগতৰ আটাইতকৈ ওচৰতে থকা নক্ষত্ৰটোৰ নাম কি? নক্ষত্ৰটোৰ নাম হৈছে সূৰ্য। বহুতে এইটো ভুল কৰিব, গ্ৰহ বুলি ভাবি কিনে বুধ গ্ৰহটো তেওঁলোকে লিখি থৈ আহিব। অসমৰ লৌহ মানৱ বুলি কাক জনা যায়? অসমৰ লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক জনা যায়। অসমৰ বিশ্বৰ ঐতিহ্য অঞ্চল কেইটা আছে? ঐতিহ্য অঞ্চল ৱৰ্ল্ড হেৰিটেজ চাইটৰ কথা কোৱা হৈছে, ইয়াত 2টা আছে। সেই দুখন হৈছে মানস আৰু কাজিৰঙা। 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয়। কোনজন আহোম ৰজাক ভগা ৰজা বুলি কোৱা হয়? ভগা ৰজা বুলি চুৰামফাক কোৱা হয়। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী হৈছে ফখৰুদ্দিন আলি আহমেদ। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? ব্ৰিটিছৰ অধীনলৈ অসম যায় 1826 চনত। 1826 চনত ইয়াণ্ডাবুৰ সন্ধিৰ ফলতে অসম ব্ৰিটিছৰ হাতলৈ যায়, আৰু ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত হৈছিল। নেক্সট কুৱেশ্যন, গৰমপানী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। বিন্দুচাৰা কাৰ পুত্ৰ? বিন্দুচাৰা চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ। এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ মনত ৰাখিবৰ কাৰণে আমি কিছুমান ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ। এই ট্ৰিকসমূহ আমি আপোনালোকৰ মাজত ভিডিঅ' আকাৰে দি যাম, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিলত পালন কৰা হয়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। জয় আই অসম।